নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ বুলি। আজি ভিডিঅ'টো মাৰ গালি খাই আৰম্ভ কৰিছো। এই পেপাৰখন যে বহু দিনতে মায়ে উলিয়াই থৈছিলে আৰু মোক কৈছিলে কিবা এটা বনাবি বুলি, আৰু মই ইটো সিটো কৰি থাকোঁতে পাহৰণিতে থাকি যায়। আজি যিহেতু এনেই আছিলোঁ ঘৰতে, সেইবাবে ভাবিলোঁ এইখনকে উলিয়াই লওঁ। আৰু মায়েও যিহেতু কৈয়ে আছিলে এইখন কৰি পেলাবি সোনকালে, মই উলিয়াই থৈ দিছোঁ, মোৰো সময়ো নাছিল তেনেদৰে। আৰু আইনা এখনৰ ভগা টুকুৰা এটা যিহেতু মোৰ ওচৰতে আছিলেই, সেইবাবে ভাবিলোঁ আজি এই আইনাৰ টুকুৰাটোৱেই কিবা এটা নতুন কিবা কৰি পেলাওঁ। যিহেতু আইনাৰ ভগা টুকুৰাটো পেলাইয়ে দিয়া হ'ব, সেইবাবে ভাবিলোঁ এইখন ব্যৱহাৰেই কৰা হওক। কিয়নো এইখন বনাম বুলি মই যিহেতু আগৰ পৰা ভাবি থকা নাছিলোঁ, সেয়ে মোৰ ওচৰত যি যেনেকৈ আছিল তাকেই ব্যৱহাৰ কৰিলোঁ। ক্লে আনি থোৱা আছিলে, সেই ক্লে দিয়ে মই বনাইছোঁ। আৰু ইমান ডিজাইন ভাবি নাথাকিলোঁ, যিহেতু গালি খাই বনাইছোঁ, কিবা এটা হ'লেই হয় বুলিয়ে বনাইছোঁ। আৰু মোক বিশ্বাস কৰিয়ে যিহেতু এইখন মোৰ হাতত দিছিলে, সেইবাবে মই বিশ্বাসটো ৰাখোঁ বুলিয়ে কিবা এটা বনাই পেলাইছোঁ। কেনেকুৱা হৈছে কি হৈছে নাজানো, মুঠতে বনাইছোঁ। আৰু আপোনালোকে জনাব দেই কেনেকুৱা লাগিছে। এই কামবোৰ কৰি যিহেতু মই ভালেই পাওঁ, হ'লেও কেতিয়াবা আমনি লাগে দিয়কচোন। আৰু আজি আমনি লগা নাছিল, অৱশ্যে ভালেই লাগিছিল। বহুদিনৰ মূৰত এনেকুৱা ধৰণৰ কাম এটা হাতত লৈছোঁ, আৰু মাৰ যিহেতু বিশ্বাস আছিল মই কিবা এটা বনাম বুলি এই পেপাৰখনেদি, সেইবাবে মই বিশ্বাসটো ৰাখিয়ে আৰু কিবা এটা বনাইছোঁ। আৰু আগলৈকো আপোনালোকৰ মাজলৈ এনেধৰণৰ ভিডিঅ' মই আগবঢ়াই থাকিম। আজিৰ ভিডিঅ'টোত ইমানেই। আকৌ নতুন এটি ভিডিঅ'ৰ জৰিয়তে আপোনালোক সকলোকে লগ পাম। আজিলৈ এৰিছোঁ।